মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে স্বাগতম জনাইছো। আজি তোমালোকৰ ওচৰত লৈ আহিছো সপ্তমমান শ্ৰেণীৰ সমাজ বিজ্ঞানৰ এটি পাঠ। আহা ছাত্ৰ-ছাত্ৰীসকল আজিৰ পাঠটো আৰম্ভ কৰো। ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ লগত আলোচনা কৰিব ওলাইছো সপ্তমমান শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ভূগোল খণ্ডৰ অন্তৰ্গত 4 নম্বৰ পাঠটো। তোমালোকৰ 4 নম্বৰ পাঠটোৰ নাম হৈছে আমাৰ পৰিৱেশ। আহা ছাত্ৰ-ছাত্ৰীসকল আজি এই চেপ্টাৰৰ অনুশীলনীৰ কুৱেশ্যন এনসাৰসমূহ তোমালোকৰ লগত আলোচনা কৰোঁ। অনুশীলনীত 1 নম্বৰত আছে উত্তৰ দিয়া পৰিৱেশ মানে কি? উত্তৰ আমাৰ চাৰিওফালে আমাক আৱৰি থকা ৰ'দ, বতাহ, বৰষুণ, নৈ, গছ-গছনি, জীৱ-জন্তু, চৰাই-চিৰিকটি, ঘৰ-দুৱাৰ, আলি-পদূলি, গাঁও, চহৰ আদি উপাদানবোৰ লগ লাগি যি এক অৱস্থাৰ সৃষ্টি কৰে সেয়াই পৰিৱেশ। পিছৰটো কুৱেশ্যনলৈ আহিছো পৰিৱেশ কেই প্ৰকাৰৰ আৰু কি কি? উদাহৰণ দি লিখা। উত্তৰ পৰিৱেশ 2 প্ৰকাৰৰ প্ৰাকৃতিক পৰিৱেশ আৰু মানৱসৃষ্ট পৰিৱেশ। প্ৰাকৃতিক পৰিৱেশ আমাৰ চৌপাশৰ প্ৰকৃতিত থকা বা প্ৰকৃতি সৃষ্ট পৰ্বত, পাহাৰ, নদ-নদী, সাগৰ, ৰ'দ, বতাহ, মাটি, উদ্ভিদ, প্ৰাণী আদি যি স্বাভাৱিক অৱস্থাৰ সৃষ্টি কৰিছে সেয়াই প্ৰাকৃতিক পৰিৱেশ। মানৱসৃষ্ট পৰিৱেশ মানুহে নিজে নিজৰ বাবে সৃষ্টি কৰি লোৱা অৱস্থাটোকে মানৱ পৰিৱেশ বা মানৱসৃষ্ট পৰিৱেশ বুলি কোৱা হয়। যেনে ঘৰ, দুৱাৰ, কল-কাৰখানা, ৰাস্তা-ঘাট ইত্যাদি। পৰিৱেশৰ প্ৰধান উপাংশসমূহ কি কি? উত্তৰ পৰিৱেশৰ প্ৰধান উপাংশ দুটা, সেইকেইটা হৈছে জৈৱিক উপাংশ আৰু অজৈৱিক উপাংশ। পিছৰটো কুৱেশ্যনলৈ আহিছো মানৱসৃষ্ট পৰিৱেশ কেনেদৰে সৃষ্টি হয়? উত্তৰ মানুহে নিজৰ সুবিধামতে প্ৰকৃতিৰ বুকুৰ পৰা সমল সংগ্ৰহ কৰি নিজৰ প্ৰয়োজন পূৰণ কৰিবলৈ লওঁতে প্ৰকৃতিৰ বুকুত যি পৰিৱেশৰ পৰিৱৰ্তন হয় সেয়াই মানৱসৃষ্ট পৰিৱেশ। পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰি মানুহে নিজৰ বাবে ঘৰ-দুৱাৰ সাজে, খাদ্য-শস্য উৎপাদন কৰে, কল-কাৰখানা, দলং, যান-বাহন, টেলিফোন, ইণ্টাৰনেট, আমোদ-প্ৰমোদ, শিক্ষা, সংস্কৃতি আদিৰ সা-সুবিধা গঢ়ি তোলাৰ ফলত মানৱসৃষ্ট পৰিৱেশৰ সৃষ্টি হয়। 2 নম্বৰ শুদ্ধ উত্তৰটোৰ শুদ্ধ চিন দিয়া। কোনটো মানৱসৃষ্ট পৰিৱেশৰ উপাদান নহয়? মাটি, শিক্ষানুষ্ঠান, পৰিবহন ব্যৱস্থা। উত্তৰটো হৈছে মাটি। কোনটো প্ৰাকৃতিক পৰিৱেশৰ উপাদান নহয়? পৰ্বত, ঘৰ, নদী। উত্তৰটো হ'ব ঘৰ। তলৰ কোনবোৰে পৰিৱেশৰ ক্ষতি কৰে? গছ-গছনি, কল-কাৰখানাৰ আৱৰ্জনা, খাদ্য-শস্যৰ বৃদ্ধি, জনসংখ্যা বৃদ্ধি, জীৱ-জন্তু নিঃশেষ হলে। উত্তৰ কল-কাৰখানাৰ আৱৰ্জনা। জনসংখ্যা বৃদ্ধি আৰু জীৱ-জন্তু নিঃশেষ হলে পৰিৱেশৰ ক্ষতি কৰে। বাওঁফালৰ সৈতে সোঁফালৰ মিল থকা অংশ চিনেৰে মিলোৱা। বাওঁফালে আছে আমাৰ চৌপাশ, মাটি, জলমণ্ডল, বায়ু, স্থলমণ্ডল, পৰিৱেশ, জীৱমণ্ডল, পানী, বায়ুমণ্ডল, জীৱ-জগত। উত্তৰ আমাৰ চৌপাশ, পৰিৱেশ, জলমণ্ডল, পানী, স্থলমণ্ডল, মাটি, জীৱমণ্ডল, জীৱ-জগত, বায়ুমণ্ডল, বায়ু। এবাৰ আহিছো 4 নম্বৰ কুৱেশ্যনটোলৈ। জৈৱিক উপাদানসমূহৰ কেনেদৰে পৰিৱেশ বৰ্তি থাকে 80টামান শব্দৰ ভিতৰত লিখা। উত্তৰ পৰিৱেশত থকা আটাইবোৰ প্ৰাণী, উদ্ভিদ, ভেঁকুৰ, বেক্টেৰিয়া আদিবোৰকে একেলগে জৈৱিক উপাংশ বোলে। জলমণ্ডল, স্থলমণ্ডল আৰু বায়ুমণ্ডলক সামৰি প্ৰাণী জগত আৰু উদ্ভিদ জগত অৰ্থাৎ জৈৱিক উপাংশসমূহ জীৱমণ্ডলত বৰ্তি থাকে। জৈৱিক উপাংশৰ সকলো উপাদানে এটাই আনটোৰ নিৰ্ভৰ কৰি পৰিৱেশত বাচি থাকে। উদাহৰণস্বৰূপে সেউজীয়া উদ্ভিদে সৌৰ শক্তি, সূৰ্যৰ তাপ, পোহৰৰ সহায়ত জীয়াই থাকে। তৃণভোজী প্ৰাণীয়ে ইহঁতক খাদ্য হিচাপে গ্ৰহণ কৰে। আকৌ সেই প্ৰাণীক মাংসাহাৰী প্ৰাণীয়ে খায়। যেনে গৰু, ছাগলী, হৰিণা আদিয়ে ঘাঁহ খায়। বাঘ, সিংহ আদিয়ে আকৌ গৰু, ছাগলী, হৰিণা আদি ভক্ষণ কৰে। উদ্ভিদ তৃণভোজী আৰু মাংসাহাৰী মৃত্যু হলে জীৱাণুৱে পচাই মাটিত মিলাই দিয়ে। ইয়াৰ পৰা বুজা গল যে একে পৰিৱেশত থকা সকলোবোৰ উপাদানে পৰস্পৰৰ সম্পৰ্কৰ জৰিয়তে একেলগে জীৱন নিৰ্বাহ কৰে। ছাত্ৰ-ছাত্ৰীসকল এইখিনি আছিল এই চেপ্টাৰৰ অন্তৰ্গত কুৱেশ্যন এনসাৰ। ভিডিঅ'টো যদি চাই ভাল পাইছা লাইক কৰিবা আৰু কমেণ্ট কৰিবা। তোমালোকৰ লাইক আৰু কমেণ্টে মোক মটিভেশ্যন দিয়ে এনেধৰণৰ ভিডিঅ'বোৰ তোমালোকৰ কাৰণে বনাই যাবলৈ। লগতে ভিডিঅ'টো যদি তোমালোকক উপকৃত কৰিছে তেন্তে যিমান পাৰা সিমান নিজৰ বন্ধু-বান্ধৱীসকলক শ্বেয়াৰ কৰিবা যাতে তেওঁলোকো উপকৃত হয়।
লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিবা যদি ফেসবুক আৰু ইনষ্টাগ্ৰামৰ পৰা চাইছা মোক ফলো কৰিবা ধন্যবাদ